নমস্কাৰ এই মুহূৰ্তত দিব লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ ৰূপহীহাটৰ শিঙিমাৰীত সোপা ধৰা আটক পূব শিঙিমাৰীৰ আবুল কায়েৰৰ কণমানি ছোৱালীলৈ পলায়ন কৰাৰ সময়তে পিতৃৰ চকুত পৰে আৰু সোপা ধৰাজনৰ ঘৰ মধ্যপ্ৰদেশত বুলি জানিব পৰা গৈছে ৰাইজে সোপা ধৰাক আটক কৰি উত্তম মাধ্যম সোধাই আৰু আৰক্ষীক খবৰ দিছে আৰু আমি জনাই আছো ইতিমধ্যে এই গুৰুত্বপূৰ্ণ খবৰ যিহেতু ৰূপহীহাটৰ শিঙিমাৰীত সোপা ধৰা আটক কৰা হৈছে পূব শিঙিমাৰীৰ আবুল কায়েৰৰ কণমানি ছোৱালীলৈ পলায়ন কৰাৰ সময়তে পিতৃৰ চকুত পৰে আৰু সোপা ধৰাজনৰ ঘৰ মধ্যপ্ৰদেশত বুলি জানিব পৰা গৈছে ৰাইজে সোপা ধৰাক আটক কৰি উত্তম মাধ্যম সোধাই আৰু আৰক্ষীক খবৰ দিছে মই তেতিয়া গাড়ী লৈ পেলাই ওলাই গৈছো মই 5 টকা তাৰ মাকৰ হাতত দি দিছো ঠিক আছে 5 টকাটো তাৰ হাতত দিছে মাক বনি মাৰিলে মই গাড়ী লৈ ওলাই গৈছো মোৰ লগত 3টা হাতী আছে যেতিয়া মই বাবৰলৈ আহি আছো বাচ্চাটো কুকুৰি কিনি পেলাই দোকানত গৈছো দোকানটো বন্ধ এতিয়া এই জিনিসত বহি আছে আচ্ছা বহি থকাৰ পিছত বাচ্চাটো এনেকে থাপ মাৰি ধৰিছে সেইটো সময়ত মই হাজিৰ হোৱাৰ পিছত মই বেগকেইটা ওলাইছো 3টা ব্লেড পাইছো এটা চাকু পাইছো চাকু দিলে আৰু ব্লেড কেইটা পুখুৰীত পেলাই দিলে